তো গাইছ এতিয়া এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল আমাৰ লগত। তো যিখন আমি গাড়ীত আহিছিলোঁ, তো গাইছ এইফালে কুঁৱলী চাওক, ৰাস্তা দেখা নাপায়। তো এইফালে কুঁৱলী কেনেকুৱা, ৰাস্তা দেখা নাপায় মানে দেখা। হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আশা কৰোঁ সকলো ভালে আছে। তো আজি ভিডিঅ'টো এটা বহুত ধামাকা ভিডিঅ' হ'ব গৈ আছে। তো মানে আজি গৈ আছোঁ মানে শ্বিলং। তো এটা সৰু ৰাইডত গৈ আছোঁ আৰু লগত যাব দুজনমান। তো বাকী গাড়ীখন বাইকখনত চব পেকিং কৰা হৈ গ'ল। তো দেখাই আছোঁ ভালকৈ। তো ৰ'ব। তো এইফালে গাড়ীৰ পূৰা বেগ চেগ পেকিং কৰা হৈ গ'ল। তো সেয়া আৰু ধুনীয়াকৈ এইখন গামোচাখন মাৰি লওঁ, তাৰপিছত বাকী চব হৈ গ'ল। এইফালে ধুনীয়াকৈ পেকিং হৈ গ'ল আৰু বাইকখন উলিয়াব লাগে। আৰু মানে মেইন কথা হৈছে বৰষুণটো অলপ বেছিকৈ দি আছে, বৰষুণটো অলপ বেছিকৈ পৰি আছে। তো এতিয়া ৰেইনকোট এটা লৈ ল'ব লাগিব, নহ'লে কি কৰোঁ চাওঁ। বৰষুণটো যদি এনেকৈ বেছিকৈ দি থাকে তো তেতিয়াহ'লে বেলেগ এটা ব্যৱস্থা কৰিব লাগিব। তো এতিয়া প্ৰথম গৈ লওঁ নগাঁৱলৈ, আৰু বৰষুণটো বেছিকৈ দি আছে ইয়াত। তো এতিয়া ফাৰ্ষ্ট গৈ লওঁ নগাঁৱলৈ। যদি বৰষুণটো এনেকৈয়ে দি থাকে, এনেকৈয়ে পৰি থাকে, তেতিয়াহ'লে কিবা এটা নহয় কিবা এটা ব্যৱস্থা কৰিম। আৰু এতিয়া ব'লক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ এইফালে ধুনীয়াকৈ গামোচাখন বান্ধি ল'লোঁ আৰু চব ৰেডি হৈ গ'ল। খালি অলপ বৰষুণটো কমালে ৰৈ আছোঁ। আৰু এতিয়া ধুনীয়াকৈ ফুল ষ্টাৰ্টটো দি লওঁ। আৰু তেলো নাই, তেলটো ভৰাই ল'ব লাগিব টেংকি ফুল কৰি পেলাই। গাইছ এনেকুৱা দপদপীয়া বৰষুণ দিলে কেনেকৈ হ'ব। তো ওলাই কৰি পূৰা ৰেডি হৈ আছোঁ আৰু বৰষুণ দি আছে দপদপাই। ৰেইনকোট পিন্ধি লৈছোঁ, তেওঁ মানে বৰষুণটোত ওলাই যাবলৈ ভাল লগা নাই। তো পূৰা দপদপকৈ পৰি আছে বৰষুণ, কিমান দপদপকৈ পৰি আছে। আৰু বৰষুণটো কমিব বুলি ভাবি আছোঁ, কমাই নাই। নহ'লে আৰু গাড়ীকে লৈ যাব লাগিব আৰু, তো উপায় নাই। তো বৰষুণ পূৰা দি আছে একদম, অলপ কমা হৈও যাব যেন তেন যাব পৰাকৈ। কিমান পূৰা ঢালি আছে, ধাৰাসাৰ মাৰি আছে, ধাৰাসাৰ। তো বাইক লৈ যোৱাটো নহ'বগৈ আৰু, কাৰণ বৰষুণ এনেকৈ দি থাকিলে বাইক চলোৱাটো মানে প্ৰব্লেম হয়। তো গাড়ীকে লৈ যোৱা হ'বলে। চব পূৰা দি আছে, পূৰা ঢালি আছে মানে ধাৰাসাৰ। তো গাইছ আহি পাই গ'লোহি ৰহাট, আৰু এইফালে আমাৰ তো গাইছ বাইক লৈ নাহিলোঁ আৰু আহিছোঁ এইখনতে। আমাৰ এইফালে আছে মাধুৰ্য আৰু নয়ন, এইফালে বেদান্তই গাড়ী চলাই আছে। আৰু বৰষুণৰ কাৰণে বাইক লৈ অহা নহ'ল অৱশ্যে। তো এতিয়া গৈ থাকোঁ আৰু ন, নে কি কয়? তো গাইছ এতিয়া শ্বিলং ৰোডত আহি গ'লোঁ, আৰু এইখনে আমাৰ বাহনখন। ঐ কেনেকুৱা বেদান্ত, কেনেকুৱা লাগিছে? মজা। কি পইচা নাই নেকি ইয়াত? তো
ATM বেয়া, আকৌ যাব লাগিব। তো গাইছ এতিয়া ইয়াতে তেলটো ভৰাই ল'লোঁ আৰু এতিয়া টেংকি ফুল হৈ গ'ল। এতিয়া যাব লাগে, তেল চেল ভৰাই ল'লোঁ আৰু এতিয়া শ্বিলং ৰোডত আছোঁ। মানে ভাল লাগি আছে, মনটো পূৰা আনন্দিত হৈ আছে। কিবাকিবি মানে ভাত খাই লওঁ, তো গাহৰি ভাত খাই লওঁ ধুনীয়াকৈ। তো এইটো আমাৰ ছাৰ মাধু বেদান্ত আৰু আমাৰ ছাৰ আৰু ইয়াতে ধুনীয়াকৈ খাই লওঁ এইফালে। তো চাই থাকক ভিডিঅ'টো। এইফালে আমাৰ খানা আহি গ'ল, পূৰা খানা ৰেডি হৈ গ'ল। আৰু এইফালে খাচী মাংস, তাৰপিছত ভাত, পিঁয়াজ নেমু, কিবা এখন চব্জি, আলু চব্জি, আৰু এইটো চাটনিটো কিহৰ নাজানো, শুকান মাছৰ চাটনি। কেনেকুৱা এয়া ৰেডি চবৰে খানা। মাধু কেনেকুৱা? জুই আপুনি কিহত বিজি আছে? নেপায় দেই এইবিলাক, লগৰ লগত আহি কিন্তু নেপায় এইবিলাক। আৰু খাদ্যটো ভাল নহয়, ভাল দিছে নাই? জুই। তো গাইছ এতিয়া ইয়াতে খাই বৈ ওলাই দিলোঁ। খাদ্যটো ভালেই লাগিলে, বেয়া লগা নাই। খাচী মাংস ভাত আৰু কি বেয়া লাগিব। তো কেনেকুৱা লাগিলে ভাতটো খাই? মজা লাগিছে। মানে খাচী মাংস ভাত নাই, এনেও ভাল লাগিবই। তো খাম বুলি ভাবিছিলোঁ গাহৰি মাংস, কিন্তু বনোৱা অলপ দেৰি হ'ব, মানে আধা ঘণ্টামান লাগিব বনাওঁতে। তো সেইটো কাৰণে খাচী মাংসকে খাই দিলোঁ আৰু। তো বাকী চাগে ৰাতি গাহৰি চাহৰি খাম। গাইছ কি ৰাস্তা, শ্বিলঙৰ একা বেকা ৰাস্তা। জেগা চাওক না, এফালে একদম পূৰা কুঁৱলী ভৰি আছে আৰু গৈ আছোঁ আমি তালৈকে। এতিয়া কি ধুনীয়া লাগি আছে চাওক। আৰু এইটো চাইডেও একদম পূৰা মজা লাগি আছে, একদম ৰাস্তাটোৱে বঢ়িয়া। একদম গাইজ জুই প্লেচ, কি মজা প্লেচ গাইজ। শ্বিলঙৰ কি ধুনীয়া পৰিৱেশ, কি ক'ম আৰু গাইজ। কি ধুনীয়া ভিউ চাওক গাইজ, বহুত মজা ভিউ।
আৰু এইফালে আগত একদম এইফালে পূৰা কুঁৱলী এয়া তো তালৈকে গৈ আছোঁ আৰু এই ভিডিঅ' কৰা লাগিছে মাধুৰ্য কেনেকুৱা য়' বেদান্ত য়' কি ধুনীয়া ভিউ গাইছ একদম আহি মন খোজ হৈ গৈছে দিল খোজ হৈ গৈছে গাইছ তো ইয়াতে অলপ ইহঁতে ফটো চটো উঠে বোলে উঠিব ন ফটো তো সিহঁতে ফটো চটো উঠে আৰু এইটো শ্বিলং যোৱা ৰাস্তাটো মেইন হেৰিয়লৈ আৰু লগতে সেইখিনিত ফটো উঠাই এইটো ধুনীয়া প্লেচ মানে আৰু ফটো উঠিবৰ কাৰণে এটা ধুনীয়া প্লেচ তো গাইছ চাওক গাইছ এতিয়াও আহি পোৱাহি নাই শ্বিলং মানে মেইন শ্বিলঙৰ মেইন টাউন মানে পুলিচ বজাৰ আমি য'ত আজি থাকিম তো আহি পেলাই মানে এনেকুৱা ফূৰ্তি লাগিছে ন গাইছ কি ক'ম আৰু মানে বুজাব পৰা নাই জেগাবিলাক ইমানেই ধুনীয়া ন তো এতিয়া মানে অলপ অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহি আছে তো তেওঁ হাত কটা স্পৰ্টিঙে পিন্ধি আছোঁ তেওঁ মানে ঠাণ্ডা ঠাণ্ডা ভাৱটো আহি আছে শ্বিলং পোৱাৰ পিছত চাগে ঠাণ্ডা লাগিব তো ঠাণ্ডা ঠাণ্ডা বতাহ এটা আহি আছে আৰু এইফালে এইখন আগত আৰ্মি গাড়ী গৈ আছে চেলুট তো ইণ্ডিয়ান আৰ্মি তো বাকী প্লেচবিলাক চাওক গছ গছনি একদম পূৰা ভৰপূৰ ইয়াত মানে একদম পূৰা পিয়ৰ অক্সিজেন গেছ পোৱা যায় আৰু নে কি কয় বেদান্ত পিয়ৰ অক্সিজেন গেছ পোৱা যায় আৰু তো চাওক গাইছ কিমান ৰ এইডোখৰত কেইটা ৰৈ থাকিলে মাথা ঘূৰাব গাইছ চাওক না কিমান দ এইফালে পূৰা পানী ভৰি আছে আৰু এইফালে পানী নাই তো এইখন যদি খুলি দিয়ে এইফালে হৰহৰাই পানী যাব তো গাইছ এতিয়া এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল আমাৰ লগত তো যিখন আমি গাড়ীত আহিছিলোঁ এল্টো 800 তো চাওক গাইছ চকা পামচাৰ তো পামচাৰ তো এইফালে আগত কোনোবাই সম্ভৱ গজাল পেলাই থৈছিল নেকি গজাল লাগিল তো পামচাৰ এতিয়া আকৌ স্পেয়াৰ এটা আছে তো চকাটো ভাল হৈ আছে নে সেইটোহে নাজানে তো লগাই চাওঁ কি হয় তো বেছি দূৰ নাছিলে শ্বিলঙলৈ তো এইখিনিতে হৈ গ'ল ঘপককৈ তো একো নাইকিয়া তো ঠিক কৰি পেলাই আকৌ গৈ আছোঁ তো চকাটো এতিয়া খুলি পেলাই এইটো চকা লগাই আছোঁ চাই থাকক গাইছ এতিয়া যিটো মানে স্পেয়াৰ টায়াৰ আছিলে তো সেইটো লগা হৈ গ'ল আৰু এতিয়া লগাই পেলাই আহি আছোঁ আৰু অলপ কষ্ট হ'ল একো নাই কষ্ট হৈছে যদিও এনজয়টো মেইন তো এনজয়টো লৈ থাকিব লাগে তো মানে ৰাস্তাত কিবা গজাল চজাল এনেকুৱা আছিল নেকি সম্ভৱ তো পৰি গ'ল এতিয়া আমি শ্বিলং পাই গ'লোহি মানে শ্বিলঙৰ পুলিচ বজাৰ তো আজি পুলিচ বজাৰতে থাকিম আৰু এতিয়া বিচাৰিব লাগে প্ৰথমে ৰুম এটা তো ৰুমটো বিচাৰি পেলাই বজাৰ পাতি কৰি পেলাই মানে খাবৰ কাৰণে ৰাতি খাবৰ কাৰণে বজাৰ কৰি লওঁ মানে হোটেলত নাখাওঁ নিজে বনাই খাম তো ৰুমটো চাই লওঁ এতিয়া প্ৰথম তো পুলিচ বজাৰ পাই গৈছোঁহি আৰু মেইন কথা হৈছে কাইলৈ আজি পুলিচ বজাৰ থাকি দিম ৰুমতে আৰু কাইলৈ মৰ্ণিং সোনকালে ওলাই দিম চেৰাপুঞ্জী ফালে আৰু এইফালে জেগাবিলাক চাবলৈ যাম তো এতিয়া ৰুমটো চাই লওঁ তো ৰুমটো ব'লক আগত উঠনি যোৱা ৰাস্তাটো ইয়াৰ পৰাই আমি ফল মূল লৈ ল'লোঁ খাবৰ কাৰণে ৰাস্তাত আহি থাকোঁতে এয়া লৈ ল'লোঁ আৰু প্লাম লৈ ল'লোঁ তো এতিয়া খাওঁ আৰু ঠাণ্ডাটো একদম বহুত ঠাণ্ডা লাগিছে জেকেট পিন্ধি লওঁ তো গাইছ আমি থকা কথা আছিলে শ্বিলঙৰ কি এইখিনি জেগাত পুলিচ বজাৰত তো পুলিচ বজাৰত গাড়ী পাৰ্কিং কৰা ইমান এটা সুবিধা নাই আৰু মানে ৰুমৰ এদিনৰ ভাড়াটো বহুত কৈছে তো সেইটো কাৰণে তাত নাথাকিলোঁ আৰু আমি এতিয়া চেৰাপুঞ্জীলৈ ওলাই দিলোঁ চেৰাপুঞ্জীত লগৰ এটাই ফোন কৰি পেলাই হোটেল এখন বুক কৰি দিছে তো তালৈকে আহি আছোঁ আৰু কথাটো হ'ল কি ৰাস্তাটো এনেকুৱাই মানে চুনচাল এৰিয়া মানে নিজনজাল এৰিয়া মানে এখনো গাড়ী নাই আৰু এনেকুৱা ভয়ানক ৰাস্তাৰ মাজেদি এতিয়া ৰাতি আহি আছোঁ আমি চাৰিটাই বাকী ৰাস্তাত কোনো নাই এখনো গাড়ী দেখিবলৈ পোৱা নাই
আৰু মেইন কথা হ'ল এইফালে চাৰিওফালে জংঘল, এইফালে জংঘল এইফালে জংঘল, জংঘলৰ মাজতে খালি বাটটো, মানে জংঘল মানে কি পাহাৰ। তো এইখন এখন গাড়ী আহিছে, বহুত টাইমৰ মূৰত এখন দেখিছোঁ এইখন। তো বহুত টাইম মানে কি ক'ব গ'লে আধা ঘণ্টামানৰ মূৰতে এখন গাড়ী দেখিছোঁ আৰু। তো ৰাস্তাটো এনেকুৱা ভয়ানক ৰাস্তা, আৰু মানে ৰাস্তাটো কি চব টাৰ্ণিং আৰু, চিধা ৰাস্তা বুলিবলৈ একো নাই, চব যেনিয়ে তেনিয়ে টাৰ্ণিং। আৰু ছাইডত এইবিলাক পাহাৰৰ গছ গছনি, মানে এফালেও গছ গছনি চব চাইডে। আৰু এখন আহি আছে, খালি এখন দোকান দেখিছোঁ গাইছ, মানে এনেকুৱা জংঘলৰ মাজত মানে পাহাৰৰ হেৰিয়ত এখন দোকান। তো বাকী চাই থাকক। এতিয়া ডাইৰেক্ট গৈ আছোঁ হোটেললৈকে, মানে য'ত থাকিম তালৈকে গৈ আছোঁ। তো তাত আমি মাংস চাংস লৈ লৈছোঁ, তাতে ধুনীয়াকৈ সিহঁতে বনাই দিব। তো বাকী চাই থাকক ভিডিঅ'টো। তো গাইছ এইফালে কুঁৱলী চাওক, ৰাস্তা দেখা নাপায়। তো এইফালে কুঁৱলী কেনেকুৱা, ৰাস্তা দেখা নাপায়, মানে দেখাই নাপায়, একোৱে দেখা নাপায়। আগত কি আছে একো দেখা নাপায়। তো কাষৰ এই খালি যিকেইডাল ডিভাইডাৰ আছে সেইকেইডালতহে গম পোৱা যায় আৰু। তো কেনেকুৱা ৰাস্তা চাওক ভাই, ভয়ানক। আমি ফাইনেলি পাই গ'লোহি ৰুম, আৰু এইটো ৰুম আমি ল'লোঁ। তো দুখন বিচনা আছে ইয়াতে, তো এখন আৰু এইখন দুজনকৈ শুই দিব পাৰিম। তো ৰুমটো বেয়া নহয়, ধুনীয়া ৰুম। তো বহুত কষ্টৰ ফলত আহি পাই গ'লোহি। কেনেকুৱা লাগিলে? তো বেদান্ত চলাই আহিছিল গাড়ী, কিন্তু বেদান্ত দেই 400 কিলোমিটাৰ ৰেষ্ট নোলোৱাকৈ। তো অলপ কিবা কিবি মানে খোৱা বোৱাত এইখিনি ৰেষ্ট লৈছিলোঁ। তো বেছিব নহয়, য'ত ৰৈছোঁ কিজানি থাকে 10 মিনিট বা 5 মিনিটৰ কাৰণে। তো ফেনৰ প্ৰয়োজন নাই। তো বহুত ঠাণ্ডা হৈছে, গাড়ীৰ পৰা ওলাই মানে ৰুমলৈহে ডাইৰেক্ট সোমাইছোঁ, কাৰণ বাহিৰত বহুত ঠাণ্ডা। এটা ইণ্টাৰেষ্টিং বস্তু ইয়াত মই এটা বস্তু নেদেখোঁ, ফেন থাকে। ফেন হয়, আৰু ইয়াত মানে আমি এতিয়া আছোঁ চেৰাপুঞ্জীত ৰুমটো লৈছোঁ। তো চেৰাপুঞ্জীত মানে ফেনৰ চেৰাপুঞ্জীৰ পৰা 3 কিলোমিটাৰ আঁতৰত হয়। তো ইয়াত ফেনৰ কোনো প্ৰয়োজন নাই। আৰু হোটেলখনৰ নাম কি আছিলে? Four siblings homestay। তো ইয়াতে আজি ৰাতিটো থাকোঁ, আৰু মৰ্ণিং ধুনীয়াকৈ আপোনালোকক ভাল লাগিব বোলে। তো আৰু মৰ্ণিং আপোনালোকক ভিডিঅ' দি আছোঁ। তো ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। তো এতিয়া খাদ্যটো বনাবলৈ দি দিছোঁ। তো খাদ্যটো আহক, তো খাই লওঁ ধুনীয়াকৈ। তো বাকী চাই থাকক ভিডিঅ'টো। তো গাইজ এতিয়া ভাত চাত খাই বৈ হৈ গ'ল। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোত যোন নতুনকৈ আহিছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাত পানী খাই বৈ হৈ গ'ল। তো আৰু ই শুই আছে, মাধুৰ্য এইফালে শুই আছে, পূৰা এইটো শুই আছে। আৰু এইফালে আমি দুটা শুই আছে, এইফালে নয়নহঁত আছে। আৰু তো বাকী আৰু নতুন ভিডিঅ' আহি আছে তো শ্বিলঙৰে। তো চাব ভিডিঅ'বিলাক। তো আজিলৈ বাই বাই।